हेलो एवरीवन मोर चेनेलर अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাব লৈছো ধুন্দুলিৰ সৈতে কচ মাছৰ তৰকাৰী। আশা কৰিছো আপোনালোকে ৰেচিপিটো ভাল পাব। আহকচোন এতিয়া ভিডিঅ'টো চাওঁ। প্ৰথমতে মই কেৰাহীখনত তেল দি তেলখিনি গৰম হোৱাৰ পাছত মাছ কেপিচ নিমখ হালধি নলগাকৈ এনেকৈ ৰঙচুৱা পৰালৈকে ভাজি লম। মাছ কেপিচ আধা সিজাৰ পাছত মই সেই থাকি যোৱা তেলতে অলপমান জিয়া আৰু কাটি ৰখা পিঁয়াজখিনি দি ৰঙচুৱা পৰালৈকে ভাজি থাকিম। এতিয়া মই ইয়াত জোখৰ পৰিমাণৰ নিমখ আৰু হালধি দিছোঁ। এতিয়া মই ইয়াত কাটি ৰখা আলু কেপিচৰ লগতে ধুন্দুলিখিনিও দি দিছোঁ। এনেকৈ অলপ টাইম ভাজি ৰাখিম। এতিয়া ইয়াত আদা নহৰু পেষ্টটো দি দিছোঁ আৰু এনেকৈ অলপ সময় ভাজি থাকিম। এতিয়া মই ইয়াত জোখৰ পৰিমাণৰ পানী দি এইখিনি ভালদৰে উতল অহাৰ পিছত মাছ কেপিচ ইয়াতে দি দিছোঁ। আজি মোৰ এই ৰেচিপিটো প্ৰায় সম্পূৰ্ণ হৈছেই। ধুন্দুলিৰ লগত ৰন্ধা মাছৰ এই তৰকাৰীখন বৰ সোৱাদ হয়। আপোনালোকে কেতিয়াবা ৰান্ধি ইয়াৰ জুতি লৈ চাবচোন। এতিয়া মই ইয়াত বাৰীৰে মান ধনিয়া কেইখিলামান সৰু সৰুকৈ কাটি দি দিছোঁ। আপোনালোকে মোৰ এই তৰকাৰীখন কেনেকুৱা পালে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ থাকিল। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ আহোঁ। বাই বাই।